ভণ্টি তই মোক পাচলিলে কাটি দে যা মা পালেহি নহয় জাগিৰত পালেহি মায়ে ফোন কৰিছে নহয় এতিয়া মা পালেহি নে বলা বলা জলদি কৰি তোমাৰ মাৰ সৈতে বাচোনগে আকৌ অ নব মা কোনোবা আহিছে নেকি মা আহিছে নেকি অ আহিলে বলা আহিলো মা ইমান ৰ'দ বলা ভিতৰলৈকে বহা বলা এইটো বহি নেকি ফেনখন দি বেচা মই বৰ গৰম উঠছে ইয়াতে অলপ বহি নহয় এইটো বেগটো ভিতৰত লৈ যাম ঠিক আছে মা পালেহি এই বামুণী ভাত পানী হ'ল নাই ভাত বনাই আছো হেৰি কি কয় মুখতে ধুলে কিন্তু একেবাৰে ধুম যাবা মোৰ বৰ ভোক লাগিছে মোৰ ভাত হ'লে হৈয়ে আছে মই অকণমান অলপমান আছে মোৰ মুখতে দি চাটনিকণ বনাবলৈ আছে মই এইহে চাই আছো এই দেখোন একেবাৰে গুৱাহাটী থাকি চেহেৰা প্ৰতি পাই পেলালে বা একেবাৰে চুলি কাটিং চাটিং একেবাৰে গোটেই গুৱাহাটী আহি গ'ল এইবাৰ পিছে যাবি নে যাম মোৰ লগত স্কুল ক্ষতি হ'ব নহয় কেনেকৈ যাম আৰু বিহু বন্ধ নিদিয়ে বিহু বন্ধতে যাম আৰু বাৰু দে মই মুখতে ধুই লওঁগৈ আৰু মোৰ বৰ ভোক লাগিছে মা চাহ একাপ খাই লওক নহ'লে কেলে ভাতকে খাব দিয়ক হ'ব দিয়ক কোনোবা আহিছে দৰ্জাখন খুলিলে কোনোবা আহিলে তুমি ওলালাহি যে নোকোৱা নহ'লাগে ফটককে নকবি আৰু দে ফোন চোন কৰিব নোৱাৰিলো মোবাইলটোত বেলেঞ্চ নাই তাৰপিছতে এতিয়া মই নাহিলে নহয় সেইকাৰণে মানে লৰালৰিকে গুচি আহিলো আৰু ল'ৰা পঠিয়াই দিলে হয় মা কিবা ভাগ্যহে আজি মাও পালেহি দুপৰীয়া সময় ৰাতিয়ে পালেহি তুমি ঘপককে ওলালা মানে কি মানে কথা নকবি দে পিছতকে পাতিম বাৰু দে এইবাৰ কেইদিনমান থকাকে আহিম সেইকাৰণে ডাঙৰ বেগ লৈ আহিছো কেতিয়াবা মাতি থাকিলেও নাহা হলে মই ডাঙৰ বেগ লৈ আহিছো সেইকাৰণে লুটিবলৈ আহিছে যে কিবা থাকিব ঘৰত ভাল ভালে ভালে আজি বোলে আপুনিও আহি পালেহি আগবেলাতে ময়ো আহি পালোহি বোলো এই ল'ৰাটোও নাই যোৱা আৰু বোলো অকণমান যাওঁ ময়ো দুদিনমান থাকি আহোঁগৈ বুলি আহিছোঁ ভালে কৰিলে মোৰ আকৌ গাটো অসুখ ডাক্তৰক দেখুৱাবলৈহে আহিছো ল'ৰাই বোলে হেৰি বেমাৰ গাই থাকিব নালাগে তাই ঘৰলৈকে যা গৈ পেলাই তাতে থাকি ট্ৰিটমেণ্টটো কৰি আহে সেইকাৰণেহে আহিলো মই লৰালৰিকে আৰু মানে ভাবাই নাছিলো ঘপককে ওলাই আহিছো কি হ'ল মোৰ গাটো অসুখ আজি অলপ দিনৰ পৰা সেইকাৰণে মোক ল'ৰাই পঠিয়াই দিছে মানে তই ডাক্তৰ তালৈ নিবি নি দেখুৱাই মেলি মানে ভালকে ক'ত দেখুৱাবা হেৰি জানো এতিয়া হেৰি অকণমান হেৰি নাৰ্ভৰ প্ৰব্লেম হৈছে এই যিয়ে নাৰ্ছিঙে তাতে দেখুৱাবলৈ কৈছে দেখুৱাই ট্ৰিটমেণ্টখিনি কৰি পেলাই লাহে ধীৰে যাবলৈ দিছে আৰু দিয়া হ'ব তুমি হেৰি কৰা যা মুখতে ধুলে চাহ একাপ বনাওঁ চাহ খুৱাই নহয় বহকচোন দেই যাওক খাবলৈকে আহিছে আৰু খাই থাকক আৰু কাম নাই আৰু এইবোৰ কাম নাই আৰু ককাইৰে টকাকেইটা লুটিবলৈ আহিল কোন আহিছে আহক দিয়া নবৌ মন ভাল লাগিছে চাগে মাক আহিছে এনেকে হ'লে হ'ব নেকি ৰচোন এইটো খোলচোন এই নুখুলিবা কিনো মাৰ দৰকাৰী কাম কৰি থাকে হয় দেই কবাই খোজো থাকি কি যে কৰি থাকে সঁচাকে দেই দৰকাৰী কাম কি কৰি আছে বা কি হ'ল তই ফুৰাই আহিছ যে কিবা মোক খুৱাই দি নহয় মানে হেৰি এই আনন্দ বাবা মানে জিটি ফোন আহি থাকে হয় মই চাহ খুৱাওঁগে আহক মা আপোনাকো দিছো আহক কাপোৰ এসোপা লৈ চাহ দিলো কি হ'ল হেৰি বেগটো এইখিনিতে থৈ দিছে দুৱাৰমুখতে এইখিনি থৈ দিলোগে আকৌ চাহ দিছো
চাহকাপ খাই লওঁ আহক বিয়নী বহক বহা আই বেলি আহক বাহিৰতে বহোঁ তামোল এখন খাওঁ আহক আহক এই তামোল এখন খাই লওঁ ৰ'ব হেৰি নহয় কি কয় বোৱাৰী মাংস অকণ খাবলৈকে মন গৈছে আজি মাংসকে অকণ খাম নেকি অ কৃষ্ণ কি কৈছে আপুনি মই নেখাওঁ নহয় মাংস ৰাম 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 মোৰ ধৰ্ম কষ্ট হ'ব যেনেহে পালো আৰু এইখনে ভাল হ'ল এতিয়া এইখন মাংস অকণ খাম বুলি আহিলোঁ ইয়াত এইজনীয়ে মাংস চাংস নাখায় এইখন মহা সমস্যা হৈছে আৰু দেই কি হ'ল এই মাংস অকণ খাম বুলি ভাবিলোঁ আজি আকৌ মায়ে আকৌ মাংস নাখায় মায়ে নাখায় নহয় মাছ মাংস এই নাখায় নিয়মি খাব যা আমাৰ মাংস কৰে নেকি মই সুদাভাত খাব নোৱাৰোঁ দেই মায়ে গবাই নাখায় বাৰু মই সুদাভাত খাব নোৱাৰোঁ জানো বা এতিয়া কি বনাওঁ কিন্তু এনেকুৱা মানে আহিবই নালাগে বাছ বিচাৰ থকা মানুহ ঘৰৰ পৰা অশান্তি কৰে মা সেই মাংস এটা আনিলে মই আদা নহৰু গুচাওঁগৈ তোৰ পইচা নিদি মই দিম পইচা আছে নাই পইচা আছে বাৰু মই আদা নহৰু গুচাওঁগৈ দেই তই বেগেটা মাংস অকণ আনি যা মায়ে নাখায় নহয় এতিয়া বৰ ধৰ্ম দেখুৱাব এতিয়া কম ধৰ্ম থকা গলি নাই একেবাৰে মায়ে এতিয়া বেয়া অৰবি মা এই হেৰি নহয় ধুনীয়াকৈ নিৰামিষকৈ ভাত বনাব লাগে যা মই চালাদ তালাদ বিলাক চাটনি টাটনি মই বনাম যা ধুনীয়াকৈ বনাম আকৌ এইগৰাকীয়ে চিঞৰ লগাইছে মাংস কি কৰিম এতিয়া মই নাখাওঁ দে তেতিয়াহ'লে মই ভাতে নাখাওঁ দে মই লঘোণ দিম কিন্তু মাংস বনালে তুমি বেয়া পাবা তোমাৰ নিৰামিষকে বনাম নহ'লে মই মোলৈ নিৰামিষকৈ বেলেগকৈ বনাম মোক খালি লেটি পেটি নকৰিবি হেতাখনো নলগাবি কিন্তু লেটি পেটি কৰিলে মই নাখাওঁ কিন্তু সেইটো জানিবি সমস্যা হ'ল এতিয়া দেই এইখন কি কৰোঁ এতিয়া কি বনাওঁ মানে এতিয়া আনিলো মা আমাৰ কৈ ভাল দেখোন মোৰ তাতে মাংস কাৰণে নোৱাকে ন তই তই মাতিলে বেয়া পাওঁ নাই এই মই নাপাওঁ সেইবিলাক মাংস কণ আজি ময়ে বনাম দে নালাগে নালাগে আজি ময়ে বনাইছোঁ মাংসকণ তুমি আজি আৰামত থাকা তই বোলে মাংস আনিলিগি বা তই মোৰ কথা একো নাভাব মানে নিৰামিষ বনাওঁ মোৰ পৰা নাই মই বনাওঁগৈ মোৰ নিৰামিষখিনি আগতীয়াকৈ মই বনাই লওঁ বিয়নী আপুনি লাগি আছে এই মাংসবোৰ পিছত বনাব মই মোৰ নিৰামিষ ভাতকেইটা ধৰি বনাই লওঁ দিয়ক আমি ভাতকেইটা বেগেতে হ'ব ৰ'বচোন আপুনি মাংসকণ সোনকালে নহয় নহয় বনাই মোৰ নিৰামিষ মই লেটি পেটি হ'লে মানে নেখাওঁ যে সেইকাৰণে নহয় লেটি পেটি নকৰোঁ মই মাংসকণ বনাই মই এইখিনি মই বোলো মোৰকেইটা আগতে বনাই পেলাই মই একাষাৰতে থৈ লওঁ বুলি ভাবিছিলোঁ আপুনিও যে ৰ'বচোন এই বয়সত আপুনি মানে দাঁত আছে নে আপোনাৰ মাংস খাবলৈ হয় তুমি দেখোন মোৰ দাঁতত ধৰিলা আপুনি যে এই বয়সতো একে মাংস খাওঁ মাংস হয় তুমি তোমাৰ এডাল কি এডাল কি এডাল কি তেডাল কি এডাল নিজে বনাইছে নেকি মাংস খাবলৈ চোৱাচোন ইমান উৎপাত মোৰ অধিকাৰ আছে ইয়াত মোৰ ছোৱালী মই মিঠাই এখণ্ড মানে সংসাৰ হৈ জীয়াকে নি নি ঘিউবোৰ খুৱাইছেগে ঘিউ খাই খাই পেটডাল বহাইছে তাত জীয়েকৰ ঘৰত থাকিলে পেটডাল লৈ আহিছে এতিয়া কি ক'লে আপুনি কি ক'লে মই জীয়েকৰ ঘৰলৈ জীয়েকে মোক ঘিউ মোক খুৱাই মোৰ ল'ৰাই বহুত টকা উপাৰ্জন কৰে আপুনি মোক খোৱাৰ কথা ইমানকে কেলে ক'ব হয়
মানে ভাত এসাঁজ খাই আকৌ এই যদি কৰিব লগতে আহি নহয় পৰিলেহি নহয় খাই এতিয়া মাংস কি হ'ল ইমান কি হ'ল মা এই নহয় মই কৈছোঁ বোলো মাংসকণ বনাই লওঁ মাংসকণ বনাওঁতে সময় লাগে নহয় মাংসকণ আগতে বনাই লওঁ জুইতে বনাই দিম তেতিয়া মাংসকণ মই মায়ে যদি বেয়া পায় জানো পাই কি কৰা আৰু এইখন মোৰ অশান্তিহে আপুনি বহাকে মই বনাম যক বহাকে অশান্তিহে হ'ল এইখন মহা অশান্তি হ'ল তই টিভি চাব নালাগে থৈ দে বল মাংস বনাব লাগে জুইত মাংস বনাব লাগিব একদম কৰিব নাপা মোৰ গৰম হৈছে আইও কি শাস্তি এখন কাৰ ফোনডাল আহিলে জানো হেল্ল' ক নকবি আৰু এখন আৰু কি কৰিবি আৰু জুই ধৰি মাংস বনাই আছো বিহু খাবি আমাৰ ঘৰতে বিহু চলি আছে বিহু বজাৰ কৰিবি মা আহিছে এইফালে শাহু আহিছে দুইগৰাকী একদম নাজানো কি মানে এতিয়া মই মাংস বনাইছো দুইটা পিছত কৰিম দে নহ'লে এইখন মই মানে একদম মানে মাথাটো গৰম হৈ আছে মোৰ মানে এখন জুই ধৰিব লগা দে হ'ব দে এই কেৰাহীখন জানো ক'ত থলো জানো জুইত ধৰা কেৰাহীখন এইখন ধোৱা আছে নাই আকৌ জানো ইমান মুখ মানুহজনী মই ভবা নাছিলো দেই বিয়নীয়ে যে ইমান মানে বকিব পাৰে ইমান কথা শুনাইছে মোক মাংসকণ পিছত বনাব বুলি কোৱাতেই লাগি গ'ল মানুহজনী হে মোক ইমান কথা শুনাইছে বাপৰে বাপ এনেকে হলে মানে কি হ'ব বাৰু হে বকি আছা ব'লা ভাত বাঢ়িলো ব'লা চাচোন ইমান হে ভাতকেইটা মই সোনকালে বনাওঁ আগধৰি বনাওঁ বুলি কওঁতে ইমান কথা শুনাইছে ইমান কথা শুনাইছে নাই নাই মই লেটি পেটিকা নাখাওঁ নহয় মোক অকলে ভাত নাই দিয়া লেটি পেটিকা নাই ব'লা মই নাখাওঁ লেটি পেটিকা নাই দিয়া ব'লা ব'লা আইও ভাগৰ লাগিছে ৰ'ব মই বিছনাখন ঠিক কৰি দিছো দে আঠা নতৰিলেও হ'ব নালাগে আছা মই মাকো মাতি দিছো ৰ'ব একেলগে মা আহক বহুত ৰাতি হ'লগে পাই শুই লওক দেৰিয়ে হ'লগে বিছনাখন হেৰি কৰিলে আঠুৱা তৰা নাই দুইগৰাকী এটা খুৱাওক আৰু কি মই নুশু তেখেতৰ লগত কেলে মই নুশু মই মাংস খোৱা মানুহৰ লগত নুশু মাংস খালে কি বাৰু আপোনালোকৰ সঁচাকে আৰু দেই ইমান ডাঙৰ বিছনাখন দুইগৰাকী ধুনীয়াকে হ'ব মই মাটিতে শুম লাগিলে মই নুশু তেওঁৰ লগত মই নুশু দেই তই মোক এজনীৰ লগত শুবলৈ কৈছ এই পেটুলিজনীৰ লগত পেটে হেঁচি মাৰিবা মোক মই মাৰিব তেওঁৰ লগত বাকো নুশুৱে ব'লা শুৱা ইয়াতে টোপনি আহিছে বোলো বিচনা শুবলৈ নাপাওঁ ব'ল খুৰীডোখৰ শুঙে কাষৰ এই খুৰীডোখৰ শুঙে ব'ল সেই মানুহে কি বুলি ভাবিব ৰাতিখন বাৰু এই দুইজনী একেলগে নুশুৱে তাতে এই মই নাযাওঁ দেই ৰাতি ককাকৰ কাজিয়াখন লগাওক এজনীক এখন দিব লাগিব এজনী সেইখন দিব লাগিব নালাগে ব'ল কাজিয়া নালাগে নহ'লে আমি মাটিতে শুই থওঁ হ'ব তেতিয়া এটা কাম কৰ তই ক'ত তই সেইখন সেই সেয়াৰ ওচৰত শুগে মোৰ আমাৰ মাৰ ওচৰত শুগে মই ইয়াতে শুওঁ ঠিক আছে হ'বনে দুজনী ওচৰ ইয়াতে মাটিতে পকা এই হ'ব দে ইয়াতে শুইছে মাটি খোলাই নে এতিয়া খোৱা দিয়া হেৰি মা তাতে শুব তুমি ইয়াতে খোৱা আৰু তই এইখিনি পকাত এইখিনি পাৰিব নালাগে দিয়া আপুনি তুমি ধুনীয়াকে খোৱা বিচনাখন ইমান ডাঙৰ বিচনা এখন আগৰ দহা অকণ খোৱা পাৰিব তাই অভ্যাস আছে নহয় এতিয়া আৰু গৰম নে এতিয়া মই তাতে শুইছোঁ হেৰি আপুনি এটা খোৱা মই তাইক সেই ভণ্টি তাতে থৈ সেই মাৰ ওচৰতে শুবলৈ দিছো পকাতে শুইছে তাই মই এটা পকাতে শুওঁ পকা থবি আৰু একো নহয় আমি আমি গৰমত পকাতে শুওঁ বেছি ভাল একো নহয় মই কিবা এখন পাৰি ল'ম এটা শুন দিয়ক খোৱা একো নাই দিয়ক বিছনাখন দিগদাৰ নহয় ইমানটো কষ্ট নহয় আকৌ তহঁতৰে কষ্ট হৈ গৈ একো নহয় দিয়ক শুব পাৰিলি এজন দুজনী হ'ব একো নাই
মোৰ সেই কামুৰি ইয়াত থ'বলগীয়া আছে কি হ'ল একো নাই নিজে শুব লাগে তই তাত ঘঁহিছহে ইমান দেৰি কৈ উঠিলি যে কালি খোৱা কি ক'বা আৰু তুমি মুহে কামুৰি মই শুইছো নাই সেইটো শুন গোটেই ৰাতিটো বহিয়ে থাকিলো মই তোৰ মাৰৰ যি ট্ৰেইনৰ এক্সপ্ৰেছ চলিছে আৰু বাপৰে বাপ ইমান নাক বজাই বুলি তই ক'ব নোৱাৰো মই আগতে মই মাৰিব দেখোঁ নহয় বাপৰে বাপ টোপনি খতি গোটেই ৰাতিটো বহি থাকিলো গম পা নে হেৰি কৰিম আজি ফল্ডিংখন কিনি লৈ আহিমগৈ গম পাইছ হয়নে আজি ফল্ডিংখন কিনি লৈ আহিম নোৱাৰি দেই বাপৰে বাপ অ' মা ৰুটি ভাজিকে বনাইছো এতিয়া যা দেগে মই নাথাকো যামগে কৈ যোৱা নাথাকো মই তাতে ডাক্তৰক দেখামগে মই ইয়াত থাকিলে নহয় মোৰ ধৰ্ম ভ্ৰষ্ট হ'ব মই ইমান লেলে মানে এইবিলাকে চিকিৎসক মানুহ মই একদম নোৱাৰিছো মানে ইছৰাম তোমাৰ কালিৰ পৰা আকৌ সেইকাৰণে লাগিয়ে আছা মানে সঁচাকে দেই লেটি পেটি মই নাথাকো দেই ধৰ্মভ্ৰষ্ট বুলি নহয় মানে মই ইমান লেটি পেটি মই লেটি পেটিবিলাক ভাল নাপাওঁ মই ধৰ্মৰ কথা কোৱা নাই নহয় মই লেটি পেটি মানে মই ইমান ভাল নাপাওঁ হ'ব তোমালোকে কেলেনো কালিৰ পৰা ইমান লাগিছে মোৰ মনটো ভাল লগা নাই কালিৰ পৰা গম পাইছেনে তোমালোকে আহিছা ইমান দিনৰ মন ইমান ভাল লাগিছে মোৰ আহিছা মই ইফালে মই ইয়াৰ মাকো একো ক'ব নোৱাৰো ইয়াৰ তোমাকো একো ক'ব নোৱাৰো দুজনী মোৰ কাৰণে সমান এখেত থাকে দূৰণি তোমালোকৰ পৰা মোৰ মুখলৈ এবাৰ চাব পৰা নাই মোৰ কেনেকুৱা লাগিছে বেয়া লগা নাই নে বাৰু মোলৈ এবাৰ তোমালোকৰ মোৰো ভাবা নহয় মোৰ খংডাল ওপৰতেহে আজি বিচনাখন কিনি লৈ আহিম মই কি কয় ৰিয়াও অকণ শুওঁতে অলপ দিগদাৰ হৈছে প্ৰেচাৰটো তাৰমানে মোৰ আছে যে সেইকাৰণে খংটো ওপৰতে উঠে নালাগে বিচনা দিব নালাগে দে বিচনা নালাগে দে আমি দুজনী আজি পাই নালাগে আকৌ দিগদাৰ হ'ব আকৌ তোমালোকে আকৌ নালাগে দে এখন কিনি লৈ আহিম দিয়া নালাগে আজিৰ পৰা আমি একেলগে শুন কি কৰিবি আকৌ মই চিলিণ্ডাৰ এটা আজি হেৰি ব্লেকৰ এটা চিলিণ্ডাৰ লৈ আহিম তেতিয়া তোমালোকৰ একো দিগদাৰ নহয় দে একো ধৰ্ম ভ্ৰষ্ট নহয় একো হেৰি নহয় আৰু এইবিলাক ধুই নাথাকিবা দে মোৰ বেয়া লাগে নহয় হ'ব তেতিয়াহ'লে আপুনি আৰু ধৰ্মৰ কথা কৈ থাকিব দেই আৰু ধৰ্মৰ কথা কৈ থাকিব এতিয়াহে ভাল লাগিছে মোৰ এতিয়াহে মনটো ভাল লাগিছে